ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা মোবাইল মোবাইল ফোনে চলানো এই গছজোপাটো বহুত ডাঙৰ পৰা ওখ দি কাটিলে অলপ হোৱাটছআপে চলাই লওঁ আজিকালি জিঅ' নেটৱৰ্কটো বহুত শ্ল' নহয় বহুত ষ্টেটাছ দিছে ময়ো এটা দিলোঁ যে মোবাইলখন থৈ দিওঁ এতিয়া ঘৰ কৰি চলাম এনেই দেউতাই গালি পাৰে হ'ব এতিয়া যাওঁ তাতে কোনে মাতিলে এই ছাগলী বান্ধিবলৈ দেউতাই ছাগলী বান্ধি খালে আপুনি কি কৰি আছে আহো এই পৰুৱাবিলাক বহুত খাইছে আমাৰ ছাগলী কৈ তাতে যাওঁ আজি তো বেছি মে বেছি ইয়াত এনে যে মোবাইল চলাব নাপাওঁ এইটো হয়নে নহয় আজি তো বেছি ৰ গালে আছোন ৰচোন ক'ত গৈছা ৰচোন খৰচটো ভাবিটো মিলাই দিম ইয়াত বহিলোঁ নকৰ নমতালি ঘৰ নাহিম আকৌ আহিছে নহয় আজি কোন কি কৰি আছ এই ছাগলী বান্ধিব পঠাইছে আছোন ছাগলীটো বন্ধাই আছে মই অলপ ইফাল দি এফালে কৰিছো ছাগলী খবৰ ভালেনে তই মাতিলে কথা নাপাতে মই মাতিলে মাত্ৰ কথা পাতে ফ্ৰাম ছাগলীয়ে কথা পাতিব কৈছে লাঠি হাতাইছো হাতাইছো লগাবি বাজি 50 লগাই দে নিদিলে কিন্তু চাওঁ না তোৰ ছাগলীয়ে কিমান কথা পাতে বচোন অলপ তই চা দেই মই চাই আছো চাওঁ কিমান কথা পাতে তোৰ ছাগলীয়ে ইফালে পাই আছো শুনিছ নহয় শুনিবি এতিয়া শুন এপ্ৰিলৰ পিছত কি আহে বাবু কৈ দে শুনিছ নহয় এবাৰ কালে আনে কি আৰু এবাৰ কব চা এতিয়া হিন্দীত কব দেই ছাগলী তু হে আমি শুনিছ নহয় শুনিছো এতিয়া লাষ্ট একবাৰ শুনাম শুনা চাওঁ তাৰকে পিছত নুশুমাম 50 টকাৰ কাৰণে ইমানে হ'ব শুনাচোন কেনেকে কতে আৰু এবাৰ শুনিব জুনৰ আগত কি আহে বাবু কৈ দে দেখিলি মে কলে কৈ দেখিলি দে 50 টকা দে মোৰ আৰু দি আছো উঠিব লাগা নাই পকেট দি হসি খৰ ভালে আইতা দে অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয় আই অসম